Hi friends, welcome back to my YouTube channel B1 Stack and Vlog. তো ব্লগ আজি ফাইনেলি পূজা চাবলৈ যাওঁ মানে ইমান দিনে যোৱাই নাছিলোঁ। তো এতিয়া বাজিল আপোনালোকে চাওক ইয়াত ঘড়ীত চাওক 5:15 ধৰি লওক। তো এতিয়া মই জোতাযোৰ পিন্ধিলোঁ। জোতাযোৰ একদম বেলেগ টাইপত পিন্ধিম ৰ'ব। তো হৈ গ'ল পিন্ধা। কেনেকুৱা লাগে ক'ব টেকনিকটো চবেই জানে। তো ব্লগ এতিয়া গাড়ী লৈ যাওঁ পাঠশালা পূজা চাব যাওঁ। ফাৰ্ষ্ট গেটখন খুলি আহোঁ, নহ'লে গাড়ীখনটো উৰাই যাব মানে নোৱাৰে। এইমাত্ৰ জাষ্ট শ্বুটিঙৰ পৰা আহিল এখন নহয় দিয়কচোন চাৰিও মানে কভাৰ চঙৰ কাৰণে গৈছিলোঁ। তো এতিয়া ব্লগ পাঠশালালৈ আমাৰ মাহীহঁতৰ ঘৰলৈ। সেই যে আমাৰ বাবু আছিল মহাপুৰুষ। তো এই যে ৰিয়েলমি C3 নহয় কি আনবক্সিং কৰিছিলোঁ, ৰিয়েলমি নহয় প'ক' কিবা C3 নে কি এটা আনবক্সিং কৰিছিলোঁ। সেই মোবাইলটো যে আছিল, তো সেই মোবাইলটো যে আছিল তাতে ব্লগ যাওঁ আৰু একেলগে আপোনালোকক পূজাও দেখাই আনিম। এতিয়া এই মাস্কখন একদম দৰকাৰী। মাস্কখন সেইকাৰণে পিন্ধি লৈছোঁ আমাৰ ঘৰৰ পৰাই। তো পূজাত আপোনালোকে মাস্ক পিন্ধি যাব, নহ'লে নাজানো আৰু কি হয়। তো এতিয়া চাওক একদম আন্ধাৰ ৰাতি গৈ আছোঁ একদম পূজা চাবলৈ। ৰাতিয়ে যাওকচোন পূজা। তো এতিয়া এই গাড়ীখন মানে মই ৰেলগেটত লাগ পালোঁ। এই বাছখন নাৰেংগীটো খানামুখ ভিয়া চানমাৰি মানে কি ক'ম, গুৱাহাটীৰ গাড়ী 38 নম্বৰ বাছ এখন। গুৱাহাটীৰ গাড়ী ইয়াত কেনেকৈ আহিল তো ভাবি চাওক কেনেহেন কথা। একো কথা নহয় আহিয়ে কিছুমান মানে ভাড়া চাড়া থাকিব পাৰে আৰু। তো সেই আৰু বাই নহয় চাওক ভিডিঅ'টো। তো পূজা বুলিতো আৰু বেলুনে ৰাস্তাই। তো ইয়াত সোমোৱাৰ লগে লগে সেইটো হৈছে মানে কমিটি ঘৰ। আৰু যিহেতু পাঠশালাক যামেই সৰুবেটাইদি যাবই লাগিব। তো একবাৰ দুৰ্গা পূজাখন চাই গ'লোঁ, এৰি যাব নাপাই পেলাই। এইটো হৈছে দুৰ্গাৰ মূৰ্তি সৰুবেটাৰ। আহি পালোঁ ইয়াত বাবুহঁতৰ ঘৰত। তো এতিয়া ইয়াৰ পৰা আমি যাম ডাইৰেক্ট পূজা চাব। আহোঁতে মানে আহিলোঁ ডাইৰেক্ট পূজাৰ মণ্ডপেৰে অহা নাই, এনে বাহিৰে তো সেনেকৈ আহোঁতে বা কি জাপ, গাড়ীৰ লাইন, গাড়ী থ'বৰ জেগা নাই। তো এতিয়া মই মানে আমি যাওঁ চব মানে যাম। তো ব্লগ একদম বগা চাৰ্ট পিন্ধি ৰেডিয়ে ভাই। তো এতিয়া এইটো পূজাৰ ৰাস্তা পাঠশালাৰ, আৰু এইখন হৈছে পূজাৰ গেট। এই মানুহ চাওকে বেলেগ চাব নালাগে, মানুহ বাপৰে নিজে ঠেলি নি আছে আমাক। আমি তাৰপিছত ঠেলি বুলিয়ে যাইছোঁ মানে বাপৰে মানুহ চাওক ভাই। এখন গেট এণ্ড দিছ ইজ দ্য মেইন গেট অফ দ্য পূজা মানে অলপ ইংলিছ ক'লোঁ। তো এইখন হৈছে এনে এইফালেৰে হৰি মন্দিৰত হৈছে এইবাৰ মানে ডাঙৰকৈ কৰিব দিয়া নাইতো। তো এইফালে প্ৰৱেশ কৰি চাওক অলপ মানে দুৰ্গা পূজাৰ গান শুনক দিয়ক।
হেঁচা ঠেলা কৰি সোমালোঁ দিয়ক মানে মণ্ডপৰ ভিতৰত। মানে এইটো হৈছে পাঠশালাত দুৰ্গাৰ মূৰ্তি, চাওক কিমান ডাঙৰ। মানে এতিয়া সেৱা কৰিলোঁ ৰ'ব, এতিয়াহে জোতাযোৰহে পাওঁ নে নাপাওঁ। পাইছোঁ দিয়ক বাপৰে। তো এতিয়া ইয়াত ভগৱানৰ সেই ফটোবিলাক চাইছিলোঁ, পিছে বাপৰে মানুহৰ দৰে মানে যাব লগা হ'ল। এতিয়া মানে ইয়াৰ পৰা ওলাই যাওঁ বাহিৰত কিবা মানে খাই। তো ফাইনেলি ঘৰ আহি পালোঁ। কালি আহি পাইছোঁ, আজি আহি পোৱা নাই। মানে কালি আহি পোৱাৰ পিছত কি হ'ল, আহি পোৱাৰ পিছত একো হোৱা নাই, তাতে হৈছে কি হৈছে মানে তাত মানে ভাত খাই আহিলোঁ, বাজিল 11টামান। আহি পাওঁতে 11:30 বাজিছে। 11:30টাতনো আৰু ভিডিঅ' এডিট কৰিম না মই। তাৰপিছত আৰু ভিডিঅ' নবনালোৱে। তো আহি আৰু মানে টোপনি গ'লোঁ। তাৰপিছত এই যে কৈছিলোঁ মই শ্বুটিঙত গৈছিলোঁ বুলি, তাৰে 5টাতে উঠি গৈছিলোঁ। সেইপিছে মানে টোপনিয়ে মাৰা নাই। তো সেনেকৈ হৈ গ'ল আজি পুৱা। আৰু আজি এইমাত্ৰ ভিডিঅ'টো এডিট কৰি 8টামান বজাত হ'ল। তো আজি কৰি আছোঁ এইটো ভিডিঅ'। আজি আপলোড হ'ব লাগে মোৰ মতে। আজি হৈছে 15 তাৰিখ। তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মোৰ এনেকুৱা ভিডিঅ' আগলৈও আপোনালোকে পায়। তো আশা থাকিল ছাবস্ক্ৰাইব কৰিব বুলি। তো মানে ভাল নালাগিলে নকৰিব, এনে কৰিব। আৰু সেইখন হৈছে পাঠশালা আৰু আমাৰ সৰুপেটাৰ পূজা। মানে আৰু ক'ত যাম আৰু, অৰুণৰো বতৰ আৰু মইতো অকলে মানুহ না। তো সেইবাবে তো বাই বাই, হেপী দুৰ্গা পূজা। আজিতো ভাচনি কি বোৱাৰ ভাচনি শেষ পূজা। বাই বাই।